তো হেল্ল' গাইছ আপোনালোক সকলোকে মৰিগাঁও লাইভ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি পানী দেখিছে, যোৱাকালি দেখা দিছিলোঁ লাইভ, আৰু আজি চাই লওক কি ধুনীয়া হৈছে পানী। কিন্তু এটা কথা, কালি অকণো পানী নাছিলে নিচিনাই অকণমান আমাৰতো বৈ আছিলে, দেখাই দিছিলোঁ। আজি একদম চাই লওক ৰাস্তাটো এহাতহে আছে ববলৈ, আৰু বেক কেমেৰাই ধুনীয়াকৈ গোটেইখিনি দেখাই দিছোঁ। চাই লওক পৰিস্থিতিটো কেনেকুৱা হৈ আছে, পানী যেতিয়া ৰখিলে যিহেতু আপোনালোকক দেখাই দি আছোঁ। আৰু গাইজ আমাৰ ধৰ এইটো ঘৰটো, এইটো আমাৰ ঘৰটোলৈ নোসোমালে যিহেতু আপোনাৰ এহাততকৈ অলপ বেছি 1.5 ফুটমান থাকি গ'ল। আপোনালোকে দেখিছে য'লৈ চাই সকলোবিলাক কেৱল পানী আৰু পানী। আৰু এইবিলাক আগত এইবিলাক ঘৰ দেখিছে, এইবিলাক যেন এইবিলাক ঘৰ একদম মানুহ মানে বেলেগতহে আছে। আৰু চবলৈ চাই এই ৱালখনৰ গুৰিতেই পানীটো আহি গৈছে। এইফালে চাই লওক চব কাৰণে এই ৰাস্তাটো মানে আমাৰ বাচিলোঁ ওপৰ আছে কাৰণে। আৰু এই চাইডে এনেকুৱা পানী, আৰু এই চাইডে চাই লওক আপোনালোকক দেখাই দিছোঁ অকণো পানী নাই দেখিছে। মানে ৰাস্তাটোৰ পৰা আগুৱাই আহিব নোৱাৰিলে মানে। আৰু যোৱাকালি ৰাতিপুৱা আৰু পানীটো ৰখিছে যিহেতু এবাৰ আপোনালোকে দেখাইছে এনেই মানে অলপ সৰুকৈ ভিডিঅ' এটা বনাই দেখাই দিছোঁ। আৰু ৰাইডবিলাকত মানে যাব পৰা নাই কাৰণ পানীবিলাকৰ পৰা কাৰণে যাব পৰা নাই। আপোনালোকৰ পাৰিলে এই সপ্তাহৰ এণ্ডত বা সিটো সপ্তাহত ফাৰ্ষ্টতে গৈ আছোঁ, কাৰণ পানীবিলাক অলপ চব জেগাতে পানীবিলাক অলপ কমক, তেতিয়া ধুনীয়াকৈ ৰাইডবিলাক যাম। আৰু গুৱাহাটীতো গৈ আছোঁ 2-3 দিনৰ ভিতৰতে। ধুনীয়াকৈ বৈশিষ্ট্য আশ্ৰম, বালাজী মন্দিৰ, এনেকৈ যি পাওঁ মানে অলপ ময়ো চাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিল, লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত।